হেল্ল' ফ্ৰেণ্ডছ, আগতীয়াকৈ বিহু লাগিলে নহয় মোৰ গাত। সেইবাবে ভাবিলোঁ অলপ পিঠাকে বনাওঁ। পিঠা বনাবলৈ অলপ নাৰিকল ৰুকিছিলে মা, সেইটো বাৰু দেখুওৱা নহ'ল। মায়ে ৰুকাৰ কাৰণে মা আকৌ ভিডিঅ'ত আনিলে অলপ বেয়া পায়, সেইবাবে নানিলোঁ। তো এনেকৈ ভাজি থ'লোঁ। ভাজি পেলাই ভাবিলোঁ আগতীয়াকৈ পিঠাগুড়িখিনি খুন্দি লওঁ। পিঠাগুড়িখিনি খুন্দাৰ পিছত আকৌ পিঠাগুড়ি পিঠা খুন্দি আছোঁ, গুড়াখিনি খুন্দি আছোঁ। গুড়া খুন্দাৰ মাজতে কি হৈছে জানানে? চাবচোন কি হৈছে। এইয়া চাওক, এইয়া লাগি ধৰিলে নহয়। পিছৰখিনি খুন্দিবই নোৱাৰিলোঁ। কিয় বা এনেকুৱা হ'ল নাজানো দেই, ক'বচোন। অলপ হৈছে হোৱাৰ, যেতিয়া লাষ্টত হোৱাৰ সময়খিনিত এনেকুৱা হৈ গ'ল। এইখিনিহে ওলাল চাওকচোন। এনেকৈ আৰু আহি পেলাই লৰালৰিকৈ আহি পিঠা অলপ বনালোঁ। ভাত বনাবৰ টাইম হৈছে, এইফালে পিঠাও বনাব লাগে। সেইবাবে চাওক, চচপেনৰ ঢাকনত বনাইছোঁ, চচৰ ঢাকনত। সোনকালে হয় বুলি শুনিছিলোঁ, দেখিছিলোঁ বাৰু, মই বনাই পোৱা নাছিলোঁ। এইবাৰ মই ট্ৰাই কৰিলোঁ, ভালে হৈছে। কেনেকুৱা হৈছে জানাবাচোন।